এয়া চাওক শ্বেয়াৰ মাৰ্কেটৰ একাউণ্টখন যদি আপুনি অপেন কৰে ঠিক এনেকৈ এখন হোম পেজ দেখা পাব এই হোম পেজত আমাৰ ওপৰত দেখা পাই আছোঁ আমি যে নিফটি বেংক নিফটি এই নিফটি আৰু বেংক নিফটি এই দুটা হৈছে আমাৰ ইণ্ডেক্স কি এইটো কৈছোঁ গতিকে নিফটিত ক্লিক কৰিলে ঠিক এনেকুৱাকৈ এখন পেজ খোলা খাব আৰু ইয়াত আমি তলৰ পিনে স্ক্ৰল কৰিলে এনেকুৱা নিফটিৰ চাৰ্টখন খুলিব গতিকে নিফটিৰ চাৰ্টখন খুলিলে আমি এনেকৈ দেখা পাম কেণ্ডেল ষ্টিক পেটাৰ্ণত আমাৰ এখন নিফটিৰ চাৰ্ট দেখা পাম এই চাৰ্টখনক আমি যদি 5 মিনিট টাইম ফ্ৰেমত লৈ যাওঁ তেনেহ'লে আমি ঠিক এনেকুৱাকৈ পাম অৰ্থাৎ 5 মিনিট টাইম ফ্ৰেম মানে কি হৈছে যে প্ৰত্যেকডাল কেণ্ডেল গ্ৰীণ কেণ্ডেল আৰু ৰেড কেণ্ডেল আমি দেখা পাই আছোঁ আমি এই গ্ৰীণ কেণ্ডেলবিলাক হৈছে কি যে গ্ৰীণ কেণ্ডেল মাৰ্কেট যেতিয়া ওপৰৰ ফালে যায় তেতিয়া কেণ্ডেলডাল গ্ৰীণ হৈ যায় আৰু যেতিয়া মাৰ্কেট ডাউন হৈ আহে তেতিয়া কেণ্ডেলডাল ৰেড হৈ আহে তাৰমানে ৰেড কেণ্ডেলে কি বুজায় আমাৰ মাৰ্কেট বিয়াৰিছ বুজায় তলৰ ফালে আহাটোক বিয়াৰিছ মাৰ্কেট বুলি কয় আৰু ওপৰ ফালে গ'লে সেইটোক আমি কি বুলি কওঁ বুলিছ মাৰ্কেট বুলি কওঁ গতিকে বুলিছ আৰু বিয়াৰিছ এই দুটা গতিয়ে এই মাৰ্কেটত চলি থাকে গতিকে আমি দেখা পাই আছোঁ যে 5 মিনিট টাইম ফ্ৰেমত আমি ঠিক এনেদৰে চালে গম পাই যাম গতিকে আমি এনেকৈ এখন চাৰ্ট ষ্টাডি কৰিব পাৰোঁ যে এতিয়া দেখা পাইছে আপোনালোকে যে ওপৰৰ পৰা ক্ৰমান্বয়ে তলৰ ফালে নামি আহিছে আজি কিছুদিন ধৰি মাৰ্কেট ডাউন ট্ৰেণ্ড চলিছে ডাউন ট্ৰেণ্ড মানে তলৰ পিনে আৰু ঠিক এনেকৈ আহি মাজত সমান হোৱাৰ পিছত আকৌ অকণমান নামিছে এইটো দেখা পাইছে ৰেড কেণ্ডেল কণ্টিনিউৱাছ নামিছে তলৰ ফালে তাৰপিছত আকৌ অকণমান ওপৰত উঠি গৈছে আকৌ নামি আহিছে নামাৰ পিছত এতিয়া এই তাৰ পৰা চিনডাল দেখা পাইছে এই তলৰ চিনটোৰ পৰা ক্ৰমান্বয়ে গ্ৰীণ কেণ্ডেল কৰি ওপৰৰ ফালে আজি কিন্তু এই চাওক আজি গেপ আপ অপেনিং হৈছে অৰ্থাৎ মাৰ্কেট যোৱাকালি য'ত বন্ধ হৈছিল তাতকৈ বহুত ওপৰত খুলিছে এইটো আপুনি চিনটো দেখা পাইছে ক্ৰছ চিনটো দেখা পালে ধৰিলে তাতে গম পোৱা যায় এই ক্ৰছ চিনটোৰ পৰাই গ্ৰীণ কেণ্ডেল হৈ এটা সময়ত দুপৰীয়া ফ্লেট হৈ আছে ফ্লেট মানে চেপেটা যিটো আমি কওঁ সমান ওপৰতো নহয় তলতো নহয় ঠিক এনেদৰে মাৰ্কেট দুপৰীয়া গতি কৰিছে তাৰপিছত তলৰ পিনে নামি আহি গৈছে বন্ধ হৈছে এতিয়া আমি নিফটিৰ চাৰ্টখনত যদি ক্লিক কৰি দিওঁ তেনেহ'লে এনেকৈ শ্বেয়াৰৰ কোম্পানী শ্বেয়াৰবোৰ দেখা পাম এতিয়া চাওক মই আপোনাৰ পৰ্টফলিঅ'ত আহিছোঁ দেই পৰ্টফলিঅ'ত কি হৈ যায় যে পৰ্টফলিঅ'ত যিখিনি আপোনালোকে শ্বেয়াৰ কোম্পানীৰ শ্বেয়াৰ কিনি ৰাখিব সেই কিনি ৰখা শ্বেয়াৰৰ আপুনি লাভ লোকচানৰ যিটো পৰিমাণ দৈনিক সেইটো আপোনাক শ্ব' কৰিব আজি আপুনি চাওক এইফালে সোঁফালে কি লিখা আছে ধুনীয়াকৈ সোঁফালে লিখা আছিল আমাৰ ডেইলি গেইন এতিয়া আমি যদি স্ক্ৰল কৰি চাওঁ আমাৰ গোটেই ইনভেষ্টমেণ্ট কৰি থোৱা কোম্পানীৰ শ্বেয়াৰবিলাকৰ নামবিলাক ওলাব আৰু তাত আমাৰ কোনটো শ্বেয়াৰত কিমান লাভ কোনটো লছ চলি আছে এইটো দেখা পোৱা যায় গতিকে এইটো মই এতিয়া টাটা মটৰ শ্বেয়াৰৰ চাৰ্টখন মই খুলিছোঁ চাৰ্টখন খোলাৰ পিছত আমি এনেদৰে কেণ্ডেল ষ্টিক পেটাৰ্ণত তেওঁৰ চাৰ্টখন আমি দেখা পাই আছোঁ টাটা মটৰে আজি বহুত দিনৰ পৰা বিয়াৰিছ পেটাৰ্ণ লৈ আছিলে আৰু আজি এই চাওক ইমান মাৰ্কেট অপেনিং হোৱাৰ পিছৰ পৰা ইমান দীঘল এডাল ষ্ট্ৰং বুলিছ কেণ্ডেল এডাল ফৰ্ম কৰিছে অৰ্থাৎ আজি বহুত ষ্ট্ৰংলি ওপৰৰ পিনে গতি কৰিছে টাটা মটৰ কোম্পানীৰ শ্বেয়াৰ প্ৰাইচ গতিকে এই আৰম্ভণিতে যি বুলিছ পেটাৰ্ণ লৈ ওপৰৰ ফালে গৈছে সেইটো ক্ৰমান্বয়ে তেওঁ সেইটো ষ্ট্ৰেংথটো বজাই ৰাখিছে অৰ্থাৎ তলৰ পিনে নামি আহিব দিয়া নাই গতিকে এনেদৰে আজি প্ৰত্যেকটো শ্বেয়াৰৰ প্ৰাইজে আজি এটা ওপৰ ফালে মুভমেণ্ট কৰিছে গতিকে এনেদৰে শেষত গৈ এতিয়া দীঘল এডাল এতিয়া 5 মিনিট কেণ্ডেলত যদি আমি চাওঁ নামি আহি বন্ধ হৈছে